নমস্কাৰ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান আৰু সেয়েহে আজি লৈ আহিছো এটা নহয় দুটা নহয় তিনিটাকৈ অসমীয়া গহনা আছে বিহুলৈকে যে বেছি দিন নাই সেয়া আগজননী দিয়ে আছে আপোনালোকে বাৰু ধৰিব পাৰিছে ভিডিঅ' বনাই থকাৰ সময়তে কুলি একদম মাতি আছে কুলিৰ মাতটো শুনালৈকে মনটো আৰু বেছিকৈ বিহু বিহু লাগি যায় কিন্তু দুখৰ কথা এইটোৱে যে আৰু দুমাহ মানৰ পাছতে কুলি একেবাৰে চিনচাতে নাইকিয়া হৈ যায় পিছে আপোনালোকৰ বাৰু এই গহনা চেটটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব লগত আছিলে এইযোৰ সৰুকৈ ফুলি পিছে মোৰ ফুলিযোৰ বেছি ভাল লাগিছে কিন্তু মই আজি পিন্ধিব নোৱাৰো কাৰণ মোৰ কাণত থকা ফুলিযোৰ মই আজি খুলিবই পৰা নাই যিয়ে নহওক এইডাল হৈছে ছেকেণ্ডডাল কেইডালে মই ৰঙা ৰঙৰে অৰ্ডাৰ কৰিছো যিহেতু সকলো কাপোৰৰ লগতে মিলি যায় ৰঙা ৰঙৰ সলনি ইয়াত বেলেগ ৰঙৰো পাব পাৰে এইডাল আছিলে একেবাৰে দীঘল আৰু চাপিটোৰ দৰে পিছে এইডাল আকৌ দীঘলকৈ পিন্ধিব লাগিব কাৰণ ইয়াত সৰু কৰাৰ চিষ্টেম নাই এইডাল যেনেকৈ দীঘল তেনেকৈ ফুলিযোৰ অকণমান দীঘল একেবাৰে শেষত আছিলে এইযোৰ থুৰীয়া মায়ে মোক এযোৰ মেখেলা চাদৰ বিহু বুলি গিফ্ট দিলে আপোনাক বাৰু কি দিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলে বাই